নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। খবৰটোৱে হৈছে অসম আৰক্ষীৰ বীৰ শ্বহীদৰ পৰিয়ালক চৰকাৰে দিলে 50 লাখ টকাৰ চেক। অসম মিজোৰাম সীমান্তৰ লাইলপুৰত মিজো আৰক্ষীৰ গুলীত নিহত হৈছে অসম আৰক্ষীৰ 6 গৰাকী বীৰ শ্বহীদ। ঘটনাৰ এদিন পিছতেই কাছাৰ ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ঘোষণা কৰিছিল যে চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক 50 লাখ টকাৰ এককালীন সাহায্য দিয়াৰ উপৰি পৰিয়ালৰ এগৰাকী লোকক চৰকাৰী চাকৰি প্ৰদান কৰিব। ঘটনাত আহত সকলকো 1 লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিৰ 24 ঘণ্টাৰ ভিতৰতে বৰাক উপত্যকাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অশোক সিংহালে বুধবাৰে আহত 42 গৰাকী লোকক 1 লাখকৈ টকাৰ চেক প্ৰদান কৰে। তাৰ পিছত বৃহস্পতিবাৰে অসম আৰক্ষীৰ শ্বহীদ শ্যামাপ্ৰসাদ দুসাদ আৰু মজৰুল হক বৰভূঞাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি 50 লাখ টকাৰ চেক প্ৰদান কৰে। অভিভাৱক মন্ত্ৰীয়ে চেক প্ৰদান কৰাৰ সময়ত লখিমপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰ, কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তিজলিৰ লগতে অন্যান্য বহু সংখ্যক লোক উপস্থিত আছিল। দ্বিতীয় খবৰটো হৈছে 31 জুলাইত ঘোষণা হ'ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। শিক্ষাৰ্থীয়ে এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল। এইবাৰ হায়াৰ ছেকেণ্ডাৰী মুঠ 2,49,812 জন শিক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীয়ে এইকেইটা ৱেবছাইটত পুৱা 9 বজাৰ ভিতৰত ফলাফল লাভ কৰিব পাৰিব। www.assamresult.in, www.necareer.com, www.hsec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaresults.com, www.vidyavision.com। ইয়াৰ উপৰিও 31 জুলাইৰ দিনা পুৱা 9 বজাৰ পূৰ্বে শৈক্ষিক প্ৰতিষ্ঠান আৰু পৰীক্ষা কেন্দ্ৰসমূহলৈ ফলাফল ইমেইল যোগে পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব। তৃতীয় খবৰটো হৈছে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, ভেকচিন প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ। দক্ষিণ কামৰূপৰ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰোনা ভেকচিনৰ নামত ধন সংগ্ৰহ কৰা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। হাজাৰ হাজাৰ লোকৰ পৰা OPD শ্লিপ প্ৰদানৰ নামত চিকিৎসা কৰ্মীয়ে সংগ্ৰহ কৰিছে ধন। পকেটৰ ধন খৰচ কৰি OPD শ্লিপ সংগ্ৰহ কৰিও ভেকচিন লোৱাৰ পৰা বঞ্চিত হৈছে হাজাৰ হাজাৰ জনতা। চিকিৎসালয়খনত 300 ভেকচিনৰ বিপৰীতে প্ৰায় 2000 লোকৰ পৰা গাইপতি 10 টকাকৈ সংগ্ৰহ কৰি OPD শ্লিপ প্ৰদান কৰা হৈছে বুলি ভুক্তভোগী জনতাই গুৰুতৰ অভিযোগ কৰিছে। 300 ভেকচিনৰ বিপৰীতে হাজাৰ হাজাৰ লোকক শ্লিপ প্ৰদান কৰাৰ ফলত চিকিৎসালয়খনত ভেকচিন ল'ব নোৱাৰি ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ। ইফালে ভেকচিনৰ বাবে ৰাইজে জমা দিয়া নথিপত্ৰ জাবৰৰ দমত পেলাই দিয়া সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অপদস্থ কৰে সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া শামছুল হকে। আনহাতে পুৱাৰে পৰা বুন্দাপৰ দিয়া ৰাইজৰ লগতো দুৰ্ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে চিকিৎসা বিষয়াজনৰ বিৰুদ্ধে। শেষৰ খবৰটো হৈছে অসম মিজো সীমান্তৰ তথ্য লুকুৱাইছে বিজেপি চৰকাৰে, এই দাবী কৰিছে দেৱব্ৰত শইকীয়া। অসম মিজোৰাম সীমান্তৰ প্ৰকৃত তথ্য লুকুৱাইছে ৰাজ্য চৰকাৰে। সঠিক তথ্য পোহৰলৈ অহাৰ ভয়ত কংগ্ৰেছ প্ৰতিনিধি দলক যাব নিদিলে ঘটনাস্থলীত। সেই ঘটনাস্থলীলৈ যোৱা প্ৰতিনিধি দলটোক আদবাটৰ পৰাই উভতালে। গুৱাহাটীত উপস্থিত হৈ এই গুৰুতৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ৰাজ্যত ক'ভিডময় পৰিৱেশত জনতাক গৃহবন্দী কৰি ৰখাৰ সময়তে অসমত মিজোৱে চলাইছে আগ্ৰাসন। শেহতীয়া অক্টোবৰ মাহৰ পৰাই সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে এই আগ্ৰাসনৰ ভয়াৱহতা। উপযুক্ত সময়ত ৰাজ্য চৰকাৰে ব্যৱস্থা ল'লে নিশ্চয়কৈ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'লহেঁতেন। NEDA প্ৰসংগক লৈ দেৱব্ৰত শইকীয়াৰ দাবী, দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহে নেডা গঠনৰ জৰিয়তে উত্তৰ পূবৰ সমস্যা সমাধা হ'ব বুলি কৈছিল, কিন্তু
তাৰ বিপৰীতে মন্তব্য এতিয়া নেডাৰ আহ্বানক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ এনে মন্তব্য হাস্যকৰ বুলি আখ্যা দেৱব্ৰত শইকীয়াৰ। ইপিনে কংগ্ৰেছৰ প্ৰতিনিধি দলৰ সৈতে সংগ দিয়া কংগ্ৰেছৰ সীমান্ত বিভাগৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ দাবী, আমি বহু বছৰ পূৰ্বে সীমান্তত বিশেষ নিৰাপত্তাৰ দাবী তুলিছিলোঁ, যিটো সেই সময়ৰ মন্ত্ৰীগৰাকীৰ কাৰ্যকালত প্ৰস্তাৱ লোৱা হৈছিল। সেই কাম পুনৰবাৰ কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। ইপিনে মিজোৰামৰ এগৰাকী সাংসদে ৰাজ্যসভাৰ বাহিৰত কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই। অসাংবিধানিক মন্তব্য কৰা এনে সাংসদগৰাকী সাংসদ পদ কৰ্তনকে ধৰি দেশদ্ৰোহী গোচৰ আৰু বিশেষ অধিকাৰ ভংগ কৰাৰ দাবী তোলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই।